আজি যে আমি প্ৰেছ মিট মানে ইয়াত লৈছোঁ এইটোৰ কাৰণ হ'ল যোৱাকালি আচলতে যোৱাকালি 11 তাৰিখ এই 11 তাৰিখৰ 1 বজাত আমাৰ চেণ্ট্ৰেল মানে অবজাৰ্ভাৰ গ্ৰুপ আৰু মুছলপুৰ ডিষ্ট্ৰিক্ট UPPL আহি মানে মুছলপুৰত যে ব্লক কমিটিৰ 4টা ব্লক কমিটিৰ যে মানে সভাপতি সম্পাদক আৰু অফিচিয়েল সম্পাদক এইটো ডিক্লেয়াৰ দিয়াৰ কাৰণে মানে এইটো মিটিংটো হৈছিলে। ইয়াত আমি আজি মানে প্ৰেছ মিট ইয়াৰ কাৰণে কৰিছোঁ যে যোৱাকালি যিটো মানে আমাৰ ব্লক মানে প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আৰু অফিচিয়েল ছেক্ৰেটাৰী আহিল তেখেতসকলক আচলতে আমাৰ মুছলপুৰ সমষ্টিৰ ৰাইজে বা আমাৰ UPPLৰ যি আমাৰ সদস্য বা 12টা প্ৰাইমাৰীৰ যে সভাপতি সম্পাদক বা ৰাইজ আচলতে তেখেতসকলক মানে একচেপ্ট কৰা নাই। কাৰণটো হ'ল কি যে গণেশ বড়ো প্ৰেছিডেণ্ট হিচাপে তেখেতক মানে চিলেকশ্যন কৰিছে গণেশ বসুমতাৰী। তেখেতে আচলতে যোৱা মানে ইলেকশ্যনৰ পৰিষদীয় ইলেকশ্যনৰ 2 মাহৰ মাত্ৰ আগত তেখেতে মানে BPFৰ পৰা আহি মানে স্বয়ং আমাৰ তেখেত ব্ৰহ্ম ডাঙৰীয়াই তেখেতক মানে 1 লাখ টকা দি পেলাইহে মানে তেখেতে আচলতে আমাৰ মানে UPPL জইনিং লৈছিলে আৰু তেখেতে কোনো মানে দায়িত্ব আচলতে নাছিলে আৰু তেখেতে হয়তো কোনো এটা মানে আমাৰ সেই মানে কমিটিত একো তেখেতে মানে কাম কৰা নাছিলে। তাত সত্ত্বেও আচলতে যি অবজাৰ্ভাৰ গ্ৰুপে তেখেতক কি কাৰণত মানে প্ৰেছিডেণ্ট বাবদ মানে চিলেকশ্যন কৰি দিলে এইটো মানে আচলতে গ্ৰহণ কৰা নাই। আৰু ইফালে আমাৰ ইন্দ্ৰেশ্বৰ ৰাভা তেখেতেওতো আচলতে প্ৰথম BTRৰ মানে যি VCDC চেয়াৰমেন মানে চিলেকশ্যন পালে VCDC চেয়াৰমেন হিচাপে বাপ পালে এই সময়তে তেখেতে আচলতে ঘৰৰ পইচা লৈ কাৰাপশ্যন কৰি তেখেতক আমাৰ মুছলপুৰ সমষ্টিৰ মানে যি মানে পাৰ্টি বা আমাৰ ৰাকেশ বড়ো ডাঙৰীয়াই তেখেতক মানে এক্সপেল কৰি দিছিলে। আৰু এই এক্সপেল কৰি দিয়া মানুহজনক কেনেকৈ মানে অবজাৰ্ভাৰ গ্ৰুপে আচলতে ইয়াত মানে সমষ্টিৰ মানে ছেক্ৰেটাৰী হিচাপে চিলেকশ্যন কৰিলে এইটো কোনো পধ্যে মানে ৰাইজে তাৰমানে গ্ৰহণ কৰা নাই। আৰু সুৰেণ চন্দ্ৰ বড়ো তেখেতকো আচলতে যি মানে তেখেতেও মানে আমাৰ সেই UPPLত অহাটো বেছি দিন হোৱা নাছিলে। কাৰাপশ্যনত বহুত মানে লিংক আছে তেখেতেও আৰু যোৱা সময়তো মানে BPFৰ পৰা তেখেতে খেদা খাওয়াই আছিলে আৰু ইয়াতো আহি মানে বহুত মানে সমষ্টিত বেয়া মানে কাম কৰি আছিলে। তাত সত্ত্বেও তেখেতকো আচলতে কেনেকৈ মানে এই ব্লকত মানে ছেক্ৰেটাৰী হিচাপে মানে বাছনি কৰি দিলে এইটো মানে আমাৰ সমষ্টিৰ ৰাইজে গ্ৰহণ কৰা নাই। ইয়াৰ কাৰণে আমি আজি যি মানে পৰিৱৰ্তন চৰকাৰৰ যিটো শ্লোগান আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো পৰিৱৰ্তনৰ স্বাৰ্থত আজি মানে চৰকাৰ কৰিলে ইয়াৰ কাৰণে আমিও ভাবিছোঁ কাৰাপশ্যন মানে কৰি যোৱা মানুহবোৰক আচলতে কেনেকৈ মানে এই পেনেল লিষ্টত বা ব্লক মানে মুছলপুৰ ব্লকত আচলতে বাদ দিলে এইটো কিন্তু আমি ৰাইজে কোনো পধ্যে গ্ৰহণ কৰা নাই। তো ইয়াৰ কাৰণে আমি ভাবিছোঁ যদি সঁচাকৈ যদি কাৰাপশ্যন ফ্ৰী চৰকাৰ যদি চাই ৰাইজক দিব খুজিছে আমি মানে ৰিকুৱেষ্ট কৰিছোঁ, আমি আহ্বান কৰিছোঁ আমাৰ CM ছাৰে যাতে আচলতে এই তিনিজনক মানে কাৰাপশ্যন থকাৰ কাৰণে তেখেতসকলক যাতে মানে বাবৰ পৰা বৰখাস্ত কৰি দিয়ে এইটো আমি তেখেতক মানে আহ্বান কৰিছোঁ। আৰু তেখেতসকলক এই মানে 3 দিন সময় আমি দিছোঁ, এই 3 দিন সময়ত তেখেতসকলক যদি বৰখাস্ত নকৰে আমিও কিন্তু বহি নাথাকোঁ, আমিও এটা মানে বেলেগ চিন্তা চৰ্চা কৰিব লাগিব। এইটোৱে মই আৰু মানে আজি এই প্ৰেছ মিটৰ দ্বাৰা মই স্পষ্টকৈ মানে কৈ দিলোঁ। মানে কণ্ডল নহ'ব কাৰণ আমিতো UPPL হৈ আচলতে আজি বহুত বছৰ ধৰি আমি PCDR পৰা আহি আজি UPPL আমি চৰকাৰ গঠন কৰিলোঁ। ইয়াত আমাৰ কোনো মানে এই 3জনক আমি তাৰমানে আঁতৰাই দিবই লাগিব।
আঁতৰাই দিব লাগিব কোনো মানে আমাৰ মাজত কোনো মানে বেয়া পাৱা মানে আমাৰ মনোভাৱ নাথাকিব কিন্তু এই তিনিজনক কোনো পধ্যে ব্লকত বাদ দিব মানে নোৱাৰিব অবজাৰভাৰ কমিটিৰ বিক্ৰী কোনোবা এজেণ্ট থকা বুলি ভাবে নেকি আপোনালোকে আমি অবজাৰভাৰ গ্ৰুপৰ কথাটো চিন্তা কৰিব লগা হৈছে সঁচাকৈ আচলতে এই অবজাৰভাৰ গ্ৰুপে নিজৰ যিটো নিজস্ব যি মানে স্বাৰ্থ এই স্বাৰ্থৰ কাৰণে আমিও কিছু মানে কৰা বুলি আমি অনুভৱ কৰিছোঁ আৰু আজি সঁচাকৈ এইটো কিন্তু আমি প্ৰমাণিত পাইছে কাৰণ যোৱা সময়ত যে বিধানসভা ইলেকশ্যনত আচলতে UG ছাৰক আমি মছলপুৰ ব্লক কমিটি UPPL আমি ৱেলকাম জনাই আমাৰ ৰাকেশ ব্ৰহ্ম ৱেলকাম জনাই আমি তেখেতক আজি মানে জয়যুক্ত কৰি আমি মন্ত্ৰীও কৰাই দিলোঁ আৰু ইয়াত এই সময়ত আচলতে দীপক কুমাৰ বসুমতাৰী তেখেতেও মানে টিকেট বিচাৰ কৰিছিলে আৰু এই সময়ত UG ছাৰক আনাৰ কাৰণে তেখেতে মানে কেইজনমান মানুহক লৈ আচলতে ধৰ্ণাও দিছিলে তো ইয়াৰ কাৰণে আমি ভাবিছোঁ এইটো মানে কেছটো লৈয়ে হয়তো আজি মানে ভাঙনমুখী UPPLক ভাঙাৰ কাৰণে আমাৰ আচলতে তেখেতেও মানে ষড়যন্ত্ৰ আছে বুলি আমি কিন্তু স্পষ্টকৈ আমি আজি ক'ব পাৰিম কাৰণ ইয়াত দুজন মানুহ আমি মেনশ্যন কৰিম কাৰণ তেখেতসকলৰ যিটো মানে যি নেতৃত্বত আচলতে আজি মানে পাৰ্টিটোক বা মছলপুৰ ব্লক কমিটি UPPLক ভাঙনমুখী আনাৰ কাৰণে চেষ্টা কৰিছে অহৰহ তেখেতসকলৰ নগেন বড়ো আৰু দীপক কুমাৰ বসুমতাৰী যদি এই তিনিক যদি UPPLৰ পৰা যদি বহিষ্কাৰ কৰে তেতিয়া UPPLৰ মাজত বিভাজন নহ'ব নেকি বিভাজনটো নহ'ব কিন্তু আমিও UPPL হৈয়ে কাম কৰিম আৰু পিছত আমি কি হয় এইটো আমি আজি স্পষ্টকৈ মানে ক'ব নোৱাৰে অবজাৰভাৰ কমিটিত কোন আছে এনে লিডাৰ টাইপৰ মানুহ অবজাৰভাৰ কমিটিটো আমি আচলতে যোৱা ইনচাৰ্জ হিচাপে আমাৰ লৰেঞ্চ ইছলাৰী ডাঙৰীয়া আছিলে কিন্তু তেখেতে অলৰেডি মানে তেখেতে মানে কি বুলি কয় এইটো অব্যাহতি লৈছে অব্যাহতি লোৱাটো আমিও নাজানো আৰু কাক ইনচাৰ্জ দিছে আমিও মানে জ্ঞাত নহয় ইয়াৰ কাৰণে আমাৰো মানে ব্লক হিচাপে আমিও বিৰাট মানে দৰ মদৰ আমিও পৰিছোঁ কমিউনিকেশ্যন গেপ এটা হৈছে আৰু কমিউনিকেশ্যন গেপ একেবাৰে চিয়ৰলি কাৰণ আজি আমাৰ ইয়াত মানে এজন আছে এই কমিটি বাছনিত আচলতে তেখেতকো মানে কোনো মানে ইনফৰমেশ্যন দিয়া নাই আৰু এইটোকে আমি বহুত মানে দুখ পাইছোঁ কাৰণ ইয়াত যিহেতু মানে প্ৰেজেণ্টলি আমাৰ তেখেতে আছেয়ে কিন্তু তেখেতক কোনো ইনফৰমেশ্যন নিদিয়াকৈ এনেকৈ মানে অবজাৰভাৰ কমিটিয়ে মানে ডিক্লেয়াৰ দিয়াটো কোনো পধ্যে মানে ৰাইজে মানি লোৱা নাই আৰু আমি ব্লক কমিটিয়ে মানি লোৱা নাই আৰু 12টা প্ৰাইমাৰীও ইউথ ওমেন চেল আৰু পেৰেণ্ট বডি কোনো পধ্যে মানি লোৱা নাই UPPL long live UPPL long live প্ৰমোদ